हेलो एवरीवन আপোনালোকৰ ফালে বতৰ কেনেকুৱা আমাৰ ফালে আকৌ বতৰ ডাউৰিয়া হেইভাবে আমি কি খাব লৈছো আপোনালোকক দেখাইছো স্পেশাল বস্তু এটা সেইফালে আপোনালোকক দেখাইছো এয়া বেসন পেকেট এই জাস্ট কিনি আনিছে মানে ভাবিলো আজি বতৰ ডাউৰিয়া যেতিয়া পকৰা বনাই খাও বুলি হেইফালে পেকেট লৈ আহিছে আৰু আমি ডিউটি পৰা আহোতে মানে অলপ প্ল্যানিংটো আগৰ পৰা আছিল সেইকাৰণে এইফালে লৈ আহিছিলো এয়া নৰসিংহ পাত নৰসিংহ লৈ আহিছো বতৰ ডাউৰিয়া ৰাতিপুৱাৰ পৰাই ডাউৰিয়া হৈ আছে সেইকাৰণে আমি মানে প্ল্যানিংটো আগৰ পৰাই আছিল যে আজি পকৰা খামেই বুলি তো এফালে পেকেটো লৈ আহিলে আজি আৰু এতিয়া আমি বনাই খাম তো গাইস ৰেডি কৰি আছো এফালে মই পিয়াজ কাটি আছো আৰু এফালে কেৰাহী পাতি পুৰা পকৰি বনাই খাম আৰু আজি গাইস বতৰে পুৰা ডিমান্ড কৰিছে পকৰি খোৱা এই কাৰণে পুৰা বনাই লৈছো আৰু পুৰা খাম আৰু আপোনালোকৰ খাইছে নে নাই বাৰু আপোনালোকে কমেন্ট কৰি জনাবচোন এই বতৰ ডাউৰিয়া হলে আপোনালোকে এইবোৰ পকৰা চকৰা বনাই খায় নাই বাৰু মাংস হাঁহ মাংস আমি খাওঁ পিছে বতৰৰ ডিমান্ডটো মানিবই লাগিব হয় না নহয় গাইস এইফালে পুৰা ধুনীয়াকৈ মঠি ললো এয়া কি ধুনীয়া হৈছে দেখিছেনে গাইস পুৰা পুৰা মঠি ললো এতিয়া মই এইটো কেৰাহীত ঢালি দিম ইয়া গাইস তেনে পকৰা বনি আছে আৰু ৰে পকৰা বনি আছে বতৰৰ হেভি ডিমান্ড যে পকৰা খোৱা আৰু মানে কি হয় আজি শনিবাৰ তো আমি মানে মাছ মাংস নাখাও নিৰামিষ তো সেই কাৰণে ভাবিলো পকৰাকে খাও আৰু মাছ মাংসটো খাব নোৱাৰোৱে পুৰা পকৰাকে বনালো আৰু গাইস এফালে পুৰা মালিকে লাগি আছে মানে মই ভিডিও অলপ বনালে মানে একদম বেয়া পায় গাইস এইটো বেয়া পোৱা মানটো এইটো মানে একদম বেয়া পায় তো গাইস এফালে লাল চাহ পুৰা চেনি দি পকৰা লগত খাই মানে ইন্টাৰেষ্টে বেলেগ আৰু লাল চাহ আৰু পকৰা চেনি পুৰা হেভি চেনি দি মজা লাগে খাই এফালে আমাৰ পকৰা ৰেডি হৈ গল এয়া পুৰা তৈয়াৰী কৰি আছে গাইস এতিয়া আৰু এফালে লাল চাহ আৰু পকৰা গাইস এফালে পকৰি আৰু এফালে লাল চাহ টেষ্ট কৰি লওঁ আৰু এতিয়া নিজে বনাইছো যেতিয়া কেনেকুৱা হৈছে চাওঁ খাই চাওঁ গাইস শব্দই মজা কৰিছে মানে খাই বহুত টেষ্ট লাগিছে ধুনীয়া আছে টেষ্টি বনাইছে কোনে হয় না গাইস মই বনাইছো তো ভালটো হ'বই লাগিব নিশ্চয় ধুনীয়া আছে কেনেকুৱা লাগিছে পকৰাটো মই যে বনোৱা পকৰাটো খাই কেনেকুৱা লাগিছে কোৱা ভাল লাগিছে কোৱা ভালকে কোৱা ভাল লাগিছে বুলি কৈছে আৰু ভালটো লাগিছে